নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই দেখাম যে আপুনি মোবাইলতে কেনেকৈ আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব। এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। মোবাইল স্ক্ৰীনত মই দেখাম। আপুনি প্ৰথমতে মোবাইলৰ এটা ব্ৰাউজাৰ এটা ওপেন কৰিব। ব্ৰাউজাৰত আপুনি লিখিব UIDAI। এইটো টাইপ কৰাৰ পাছত আপোনাৰ সন্মুখত যোনটো প্ৰথমতে আহিব ৱেবছাইট, তাতে আপুনি ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব। ইয়াত আপুনি দেখা পাব বুক এণ্ড এপইণ্টমেণ্ট বুলি দেখা পাব, তাতে আপুনি ক্লিক কৰিব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াত আপুনি আপোনাৰ লোকেশ্যন সিলেক্ট কৰিব। এতিয়া যেনেকৈ মই গুৱাহাটীত থাকোঁ, তে মই ইয়াত গুৱাহাটী সিলেক্ট কৰিম। ইয়াত লোকেশ্যনটো সিলেক্ট হোৱাৰ পাছত আপুনি প্ৰচেছটো বুক এপইণ্টমেণ্টত ক্লিক কৰিব। তাৰ পাছত আপোনাৰ সন্মুখত এই পেজটো খুলিব। আপুনি যদি নতুনকৈ আধাৰ কাৰ্ড বনাব খোজে তে নিউ আধাৰ কাৰ্ডত সিলেক্ট কৰিব। আপুনি যদি পুৰণা আধাৰ কাৰ্ডত যদি চেঞ্জিং কৰিব বিচাৰে, কিবা যদি ভুল আছে শুধৰাব বিচাৰে, তে আপুনি মাজৰটো সিলেক্ট কৰিব, মানে আধাৰ আপডেটত সিলেক্ট কৰিব। তাৰ পাছত আপুনি যাৰ নামত আধাৰ কাৰ্ড বনাব বিচাৰিছে তেখেতৰ নাম্বাৰটো ইয়াত দিব। নাম্বাৰটো দিয়াৰ পিছত আপুনি কেপশ্যন এণ্টাৰ কৰিব। ইয়াত তলত কেপশ্যন আছে DLY3 লিখা আছে। আপোনাৰ সন্মুখত কিবা বেলেগো আহিব পাৰে, তে এই কেপশ্যনটো আপোনাৰ তাত যি দেখায় সেই কেপশ্যনটো আপোনালোকে টাইপ কৰিব। টাইপ কৰি আপুনি দিব গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পাছত আপোনাৰ তাতে এটা মেছেজ আহিব আধাৰ কাৰ্ডৰ পৰা। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰি ভেৰিফাই OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এই পেজটো খুলিব। ইয়াত যোনটো ষ্টেট আৰু চিটি সিলেক্ট কৰিব দিছে, এইটো আপোনাৰ এড্ৰেছ প্ৰুফ নহয়। এইটো আপোনাৰ এড্ৰেছ প্ৰুফ সিলেক্ট কৰিব দিয়া নাই। এইটো হৈছে আপুনি কোনটো চেণ্টাৰত আধাৰ কাৰ্ডৰ এপইণ্টমেণ্টটো ল'ব। এইটো চেণ্টাৰটো আপুনি য'ৰো হওক, আপুনি ইণ্ডিয়াৰ ভিতৰত কোনো জাগাৰো আপুনি চেণ্টাৰ সিলেক্ট কৰিব পাৰে। মানে আপুনি য'ত আছে এতিয়া তাৰে ওচৰৰ চেণ্টাৰটো আপুনি সিলেক্ট কৰক। যেনেকৈ এতিয়া অসমৰ আপুনি গুৱাহাটীত যদি আছে, তে গুৱাহাটীৰ ক'ত চেণ্টাৰ আছে, গুৱাহাটীত এটাই চেণ্টাৰ আছে, তে সেই গুৱাহাটীৰ চেণ্টাৰটো মই এতিয়া সিলেক্ট কৰিলোঁ। এতিয়া মই দেখাই আছোঁ এইটো গুৱাহাটীৰ চেণ্টাৰ কেনেকৈ সিলেক্ট কৰি পেলাই গুৱাহাটীত এপইণ্টমেণ্ট লোৱাটো। ঠিক সেনেকৈ আপুনি বেলেগ ষ্টেটৰ বেলেগ চিটিৰ চেণ্টাৰটো সিলেক্ট কৰিব পাৰিব। আপুনি বস্তুটো বুজি পাইছে চাগে। তাৰপিছত এইটো চেণ্টাৰটো সিলেক্ট হোৱাৰ পিছত আপুনি নেক্সট টিপিব। নেক্সট টিপাৰ পাছত এই পেজটো ওপেন হ'ব। ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছ আপুনি এণ্টাৰ কৰিব। ইয়াত আপোনাৰ ফুল নেমটো লিখিব। তাৰপিছত আপুনি নেম অফ প্ৰুফত আপুনি সিলেক্ট কৰিলে আপোনাৰ সন্মুখত এই পেজটো খুলিব। ইয়াৰে ভিতৰত আপোনাৰ তাত যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছটো আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰি পেলাই অ'কে কৰিব। তাৰপাছত আপুনি জেণ্ডাৰ সিলেক্ট কৰিব। তাৰপাছত আপুনি ডেট অফ বাৰ্থটো আপোনাৰ এণ্ট্ৰি কৰিব। আপোনাৰ ডেট অফ বাৰ্থটো মনত ৰাখিব। আপোনাৰ ডকুমেণ্টছত যি আছে সেইটো ডেট অফ বাৰ্থে ইয়াত এণ্ট্ৰি কৰিব। নেক্সট আহিলে আপোনাৰ ডেট অফ বাৰ্থ প্ৰুফত ক্লিক কৰিব। ইয়াত দিয়া ডকুমেণ্টছৰ আপোনাৰ তাত যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছটো আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰি আপুনি অ'কে কৰি দিব। তাৰপাছত আপুনি ইয়াত ইমেইল ID দিব। ইমেইল ID নিদিলেও কথা নাই। তাৰপাছত আহিব আপোনাৰ এড্ৰেছৰ ডিটেইলছখিনি। পিনক'ডটো লিখিব, আপোনাৰ এৰিয়াৰ পিনক'ড কি হয়। ইয়াত পিনক'ডটো আপুনি শুদ্ধকৈ লিখিব। তাৰপিছত আপোনাৰ ভিলেজৰ গাঁওখনৰ নামটো ইয়াত সিলেক্ট কৰিব, বা চিটি ভিলেজ। তাৰপাছত আপুনি পোষ্ট অফিচ সিলেক্ট কৰিব। তাৰপিছত আপুনি ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব। তাৰপাছত আপুনি কেয়াৰ অফত যাব। ইয়াতে আপোনাৰ ফাদাৰ্ছ নেম লিখিব। তাৰপাছত ইয়াত লিখিব আপোনাৰ হাউচ নম্বৰ লিখিব। তাৰপিছত ইয়াত দিব আপোনাৰ ৰোডৰ নাম দিব ইয়াত। তাৰপিছত আহিব লেণ্ডমাৰ্কত আপুনি দিব আপোনাৰ ওচৰত ধৰি লওক মন্দিৰ আছে বা নামঘৰ আছে, মানে এনেকুৱা ধৰণৰ যি ওচৰত আছে আপোনাৰ ঘৰৰ সন্মুখত, সেইটো লেণ্ডমাৰ্কত আপুনি সিলেক্ট কৰিলে হ'ল। যেনেকৈ এতিয়া মই শিৱ মন্দিৰৰ ওচৰত থাকোঁ, তে অপজিট শিৱ মন্দিৰ লিখিলোঁ। আৰু এইটোত আপুনি ইয়াত PS-টো লিখিব আপুনি। তাৰপিছত আহিল এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফত আপুনি ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এখন লিষ্ট আহিব। এই লিষ্টত থকা আপোনাৰ যি ডকুমেণ্টছ আছে সেইটো ডকুমেণ্টছ আপুনি সিলেক্ট কৰিব। এতিয়া ছাপ'জ আপুনি যদি বেংকৰ পাছবুক সিলেক্ট কৰে, তে বেংকৰ পাছবুকত আপোনাৰ ফটো লগা থাকিব লাগিব আৰু তাৰে ওপৰত ষ্টাম্প মাৰা থাকিব লাগিব, আৰু পাছবুকখনত আপোনাৰ পিনক'ডটো মেনশ্যন হ'ব লাগিব। ইয়াতে যি ডকুমেণ্টছ দেখাইছে আপোনাৰ তাৰে যিকোনো এটা থাকিলেই হ'ব। তে তাৰে যিকোনো এটা ডকুমেণ্টছ আপুনি সিলেক্ট কৰি অ'কে কৰি দিব। তাৰপাছত আপুনি নেক্সট মাৰাৰ আগতে এবাৰ ভালকৈ চাই ল'ব আপুনি গোটেইখিনি বস্তু ভালকৈ লিখিছে নে নাই, কিবা ভুল হৈছে নেকি এবাৰ ভালকৈ চাই ল'ব। চাই লৈ আপুনি নেক্সটত ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পাছত আপোনাৰ তাতে এপইণ্টমেণ্ট ডেট আৰু টাইমটো সিলেক্ট কৰিব লাগিব। তে গোটেইখিনি বস্তু শুদ্ধ আছে। তে এতিয়া মই নেক্সট যাম। তাৰপিছত আপুনি নেক্সট মাৰাৰ লগে লগে আপোনাৰ সন্মুখত এই পেজটো খুলিব। এই পেজটোত আপোনাৰ ওপৰত ডেট আছে আৰু তলত টাইম আছে। প্ৰথমতে আপুনি ইয়াতে ডেটটো সিলেক্ট কৰিব। আপোনাৰ সুবিধা অনুযায়ী আপুনি ডেটটো সিলেক্ট কৰিব। ডেট সিলেক্ট হোৱাৰ পিছত আপুনি টাইম সিলেক্ট কৰিব। ইয়াত যোনবোৰ ৰঙা দেখাই আছে এইবোৰ মানে বুক হৈ আছে, আৰু যোনবিলাক হোৱাইট কালাৰ আছে তে সেইবোৰ খালী আছে। তে আপুনি এইটো চাই ল'ব কোনটোত আপোনাৰ ডেট দিনাখন আপোনাৰ খালী থাকে, সেই হিচাপে আপুনি সিলেক্ট কৰিব।
তাৰপিছত আৰু এটা কথা কওঁ যে আপুনি যিমান পাৰে এইটো আগবেলা কৰিব, মানে 12টাৰ আগত যদি কৰে তেতিয়া মানে এপইণ্টমেণ্ট ডেটটো লোৱা সুবিধা হয়। 12টাৰ পিছত মানে ইমান নাপায়। ঠিক এনেকৈ আপোনালোকে চাওক, মই যি হিচাপে কৈছোঁ আপোনালোকে ছেম সেনেকৈ আপুনি কৰক বুকিং। তাৰপাছত আপুনি নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত আপোনাৰ সন্মুখত এই পেজটো খুলিব। এই পেজটো খোলাৰ পাছত আপুনি ইয়াত ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক মাৰাৰ পাছত আপুনি অ'কে মাৰিব। অ'কে মাৰাৰ পাছত আপোনাৰ নামত এপইণ্টমেণ্ট বুক হৈ যাব। সেই এপইণ্টমেণ্ট ফাইলত ক্লিক কৰিলে আপোনাৰ এপইণ্টমেণ্টখন আপোনাৰ ফোনত ডাউনলোড হ'ব। সেইটো ডাউনলোডটো কেনেকৈ হয় মই দেখাই আছোঁ, চাওক এনেকৈ আহিব। এনেকৈ অহাৰ পাছত আপোনাৰ ওপৰত প্ৰিণ্ট অপশ্যনত আপুনি ক্লিক কৰিব। প্ৰিণ্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকৈ অ'পেন হ'ব আপোনাৰ এপইণ্টমেণ্ট ফৰ্মখন। তাৰপিছত আপুনি ইয়াক ছেভ কৰি ল'ব আপোনাৰ ফোনত। ফোনত কেনেকৈ ছেভ কৰিব লাগে চাওক, ইয়াতে ছেভ অপশ্যনত আছে, ইয়াতে ক্লিক কৰিলে এইটো ফোনত আপোনাৰ ছেভ হৈ যাব। তাৰপাছত আপুনি এইখন প্ৰিণ্ট আউট ওলাই ল'ব আৰু যোনদিনা আপোনাৰ ডেট আছে সেইদিনাখন এই ফৰ্মখন আপুনি প্ৰিণ্ট আউটখন লৈ যাব লাগিব আৰু লগতে আপুনি অৰিজিনেল ডকুমেণ্টছ আপুনি লৈ যাব। গুৱাহাটীৰ যোনটো চেণ্টাৰ হয় সেইটো লাচিত নগৰত পেণ্টালুনৰ পাছফালে 3rd ফ্ল'ৰত। তে আশা কৰিছোঁ আপুনি ভিডিঅ'টো বুজি পাইছে। যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰিব, যিমান পাৰোঁ আপোনালোকক ভালকৈ বুজাব চেষ্টা কৰিম। তে ভিডিঅ'টো যদি ভাল পাইছে চাই আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, ধন্যবাদ।